অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ'ব, সৰ্বানন্দ নে হিমন্ত? এতিয়া সকলোৰে চৰ্চাত থকা বিষয়টো হৈছে সৰ্বানন্দ আৰু হিমন্তৰ ভিতৰত কোন হ'ব মুখ্যমন্ত্ৰী। এতিয়াও বিজেপিৰ ফালৰ পৰা এনেকুৱা খবৰ অহা নাই যে কোন হ'ব মুখ্যমন্ত্ৰী। চাই থাকক আমাৰ এই প্ৰতিবেদন। কিমান চাম আৰু এই নিউজ মাথা গৰম কৰি দিছে। কাই মুখ্যমন্ত্ৰী হ'ব তাকে মাথা মাৰি একদম পাগল হৈ আছে। একচুৱেলি আমাৰ মানুহবিলাক নহয়, একচুৱেলি নিউজ চেনেলবিলাক। বেলেগ খবৰ একো নাইয়ে, খালি মুখ্যমন্ত্ৰী কোন হ'ব, সৰ্বানন্দ নে হিমন্ত, আৰু পিছফালে যি মিউজিক, মানে হাৰ্টৰ পেচেণ্ট হ'লে হাৰ্ট এটেক নহয় মৰি যাব। কোন হ'ব অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী, সৰ্বানন্দ নে হিমন্ত? কি দেশত বেলেগ একো নিউজ নোহোৱাই হ'ল নেকি ইলেকশ্যনৰ পিছত? খালি সৰ্বানন্দ, হিমন্ত, মুখ্যমন্ত্ৰী কোন হ'ব? যোনে হ'ব আমাৰ কি, খালি আমাৰ কাৰণে ভাল কাম কৰিব লাগে। এতিয়া সিহঁতৰ দলে ৰিজাল্ট দিব যে আমাৰ মুখ্যমন্ত্ৰী এইজন হ'ব, সেইজন হ'ব, তেতিয়া কওক আপোনালোকে ধুনীয়াকৈ। ইমান বাৰে বাৰে এটা নিউজকে বাৰে বাৰে দি আমাক কিয় আমনি লগায়? আমাৰো মাথা নাই, আমিও তাকে বাৰে বাৰে চাই এনেই অযথা টেনশ্যনৰ পৰা সোমাই লওঁ। এইখিনি মই ব্যক্তিগত ভাৱখিনিহে ক'লোঁ। কাৰোবাৰ যদি বেয়া পাইছে উপায়তো নাই, মোৰ ব্যক্তিগত ভাৱ মই ক'লোঁ, অধিকাৰ আছে মোৰ কোৱাৰ। কোনোবাই যদি বেয়াও পাইছে উপায় নাই। তো সকলোকে ধন্যবাদ জনাই শেষত শুভৰাত্ৰি।